নমস্কাৰ বন্ধুসকল, ডি গোহাঁই ইউটিউব চেনেললৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। আজি চাবলৈ পাইছে মই বেলেগ এটি ভিডিঅ' লৈ আহিছোঁ। এয়া চাবলৈ পাইছে আমাৰ মোৰ বেক চাইডে চাবলৈ পাইছে কিদৰে টিঙৰ বগী টিঙৰ আপোনাৰ ডবকা বনাই লৈ কেনেদৰে মাছ উঠিবলৈ ইয়াত দেখিবলৈ পাইছে। এয়া চাওক কিদৰে মাৰি আছোঁ চাওক। এয়া চাবলৈ পাইছে পানী সিঁচিবলৈ আমি এনেদৰে এইবোৰ বগী টিঙৰ তেলৰ টিঙৰ আচলতে কাটি কুটি গোটেই আমি সম্পূৰ্ণ ৰছী লগাই এনেদৰে বনাই লৈছোঁ। এয়া চাবলৈ পাইছোঁ কি সুন্দৰকৈ পানী মানে খুব কম সময়ৰ ভিতৰতে মানে পানী সিঁচি শেষ কৰিব পৰা যায় মেচিন নহ'লেও। এয়া চাবলৈ পাইছে ভাগৰ লাগি যায় ন। ঐ পানী এটা ভাঙি মটৰ কোন মানে ভাত খালি কোন মানে ভাত খালি তোৰ নামটো কি নামটো কি নামটো কি কৰে তোৰ কোন মইনা নাই ধুনু মইনা কি নামটো কৰে পানী চানী খাই লওঁ তাৰপিছতে খাই ল'ব মাছ ওলাব নাই এই ওলাইছে ভ্ৰুক ভ্ৰুক মাৰি আছে কুচিয়া মাগুৰ আগ তাত পেলাই বিৰাট চেলাই ঔটেঙা দি ঘৰাপ ঘৰাপ দিম তাতে ন।